এয়া আমাৰ ধীৰেন গগৈ আমাৰ কঙা এইটো কি বুলি কয় হাতী ধীৰেন গগৈ হেৰিয়াত দেখিয়ে থাকে ফেচবুকত তেওঁ ধুনীয়া ধুনীয়া পৰামৰ্শ দি পেলাই হেৰি কৰে। মই আজি পাণৰ পুলি নিবলৈ আহিলোঁ। এই দাদাক পাণৰ পুলি তাৰমানে মোক কৈ আছে পাহৰিছিলো আছে বুলি তেখেতক এতিয়া দিছো এই দুটা পুলি পাণৰ পুলি দুটা দিবলৈ আহিলোঁ। আৰু লগতে মই আহি থাকোঁ মাজে মাজে বাৰু যি টি বস্তু নিয়ে বজাৰতো লওঁ। এইটো মই একচুৱেলি পাণ ৰুবৰ কাৰণে এনেধৰণে মই ভিডিঅ'তে দেখা আৰু ইউটিউবত এনেকৈ দেখি হেৰি কৰি পেলাই এইটো ৰেডি কৰি দিছিলোঁ। আৰু এইটো যে এতিয়া আনিলোগৈ পাণৰ পুলিটো, এতিয়া মই ৰুম। মানিব এইটো এতিয়া ধুনীয়াকৈ বান্ধি দিম পাণজোপা। মানুহৰ ঘৰত পাণ এজোপা লাগে একচুৱেলি, সেইকাৰণে আমাৰ ঘৰতো পাণ আগৰ আছিলে, এতিয়া নাই কাৰণে এজোপা এনেধৰণে চেষ্টা কৰিছোঁ, নাজানো আৰু হ'ব।